তো এনেকুৱা ভিডিঅ' এডিটিং কৰিবলৈ আপোনালোকে প্ৰথমতে মোবাইল স্ক্ৰীনত আহিব লাগিব। মোবাইল স্ক্ৰীনত আহি কিনে মই এটা এপ্লিকেশ্যনৰ নাম দিম, সেই নেমটোত আপোনালোকে ক্লিক কৰিব লাগিব। ছাপ'জ আমি এতিয়া কেপকাটক ধৰি ল'লোঁ। কেপকাটৰ ভিতৰত আমি যাই এতিয়া বৰ্তমান ভিডিঅ' এটা চিলেক্ট কৰিলোঁ। ছাপ'জ এইটো ভিডিঅ' চিলেক্ট কৰাৰ পিছত যোনটো এনিমেশ্যন থাকিব এড কেনেকৈ কৰিব লাগিব সেইটো বিষয়ে মই দেখাই আছোঁ। ইয়াতে আপুনি এতিয়া এনিমেশ্যনটো ক্লিক কৰিবৰ কাৰণে আপোনালোকে ফাৰ্ষ্টতে ক্লিপটো এড কৰি ল'ব, তাৰপিছত শ্ল' ম' এড কৰি তাৰপিছত ইয়াতে অপশ্যন আছে শ্ল' মোৰ বুলি। শ্ল' মোৰ অপশ্যন এড কৰাৰ লগে লগে আপোনালোকৰ এটা স্মুথ ভিডিঅ' এটা হৈ যাব আৰু আপোনালোকে এইটো গ্ৰাফকেইটা মিলাই ল'ব লাগিব কিমান দূৰলৈকে গ'লে আপোনালোকৰ কিমানকৈ ভিডিঅ'টো এডিট ভাল হ'ব। তাৰপিছত আপোনালোকে চংটো চিলেক্ট কৰিব লাগিব। ছাপ'জ মই এইটো এক্সট্ৰেক্ট কৰি ল'বৰ কাৰণে ইয়াতে মই চংটো চিলেক্ট কৰিছোঁ। এতিয়া এক্সট্ৰেক্ট কৰাৰ সলনি ইয়াতে আৰু এটা ফিল্টাৰ্ছত ক্লিক কৰাৰ লগে লগে আপোনালোকে বিভিন্ন ধৰণৰ ফিল্টাৰ ছেট কৰিবলৈ এটা সুবিধা লাভ কৰিব। যেনে আপোনালোকে এতিয়া লাভ কৰিবলৈ হ'লে আপোনালোকে ছাপ'জ এইটো ক্লিপ এড কৰিলোঁ। এতিয়া এড কৰাৰ লগতে কোনটো ধৰণৰ কেনেকুৱা মিলিব সেইটো কাৰণে আপোনাক চাবৰ কাৰণে গোটেইখিনি আপোনাক এবাৰ মিলাই চাব। আৰু এটা HSL বুলি এটা অপশ্যন আছে, তাতে আপোনাক কালাৰ চেঞ্জ কৰিব পাৰিব লাইক এলাৰৰ নিচিনাকৈ। এতিয়া মই যেনেকৈ কৰি আছোঁ এতিয়া গ্ৰীণ আছে, ব্লু আছে, বিভিন্ন ধৰণৰ মানে কৰি চাব পাৰিব। ছাপ'জ মই এতিয়া এইটো পঢ়াই কমাই চালোঁ, তাৰপিছত আহি কিনে আকৌ HSLত কিবা কমি আছে নেকি আকৌ চালোঁ। ছাপ'জ এইটো এতিয়া আপোনালোকৰ এটা স্মুথ এনিমেশ্যন হৈ গৈছে। তাৰপিছত এক্সপ'জাৰ কমাই দিয়াৰ লগে লগে আপোনালোকৰ ভিডিঅ' এটা স্মুথ হৈ যাব। আকৌ চংটো আপোনালোকে এড কৰি ল'ব। তাৰপিছত এড কৰাৰ লগে লগে আপোনালোকে বিভিন্ন ধৰণৰ মানে সুবিধা লাভ কৰিব পাৰিব। ছাপ'জ ইয়াতে সুবিধা আপোনাৰ এনে স্মুথ এটা ট্ৰানজেকশ্যন আহি যাব। এতিয়া আপোনালোকে এটা এটাকৈ লিৰিক্স এড কৰিব। ইয়াতে এড কৰাৰ লগত বিভিন্ন ফন্টছ ইয়াতে আপোনালোকে লাভ কৰিব। ফন্টছ আমাক লাগে, এতিয়া আমাক ছিগনেচাৰ ল'ব। ছিগনেচাৰৰ নিচিনা লগাৰ কাৰণে আমি এইটোখন চিলেক্ট কৰি ল'লোঁ। চিলেক্ট কৰি কিনে আমি এডজাষ্ট কৰি দিলোঁ ক'ত দিলে ভাল লাগিব। বা ইয়াতে আপোনালোকে এটা এনিমেশ্যন কিমান দূৰলৈকে হ'ব এইটো চংটো শুনি কিনে এবাৰ তালৈকে বঢ়াই দিব। বঢ়াই দিয়াৰ লগে লগে আপোনালোকৰ মাজত কি হ'ব, ইয়াতে এনিমেশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকে এটাৰ পিছত এটাকৈ আপোনাৰ বিভিন্ন ধৰণৰ মানে এনিমেশ্যনবিলাক লাভ কৰিব। ছাপ'জ এটা মই বিচাৰি আছোঁ যোনটো লিখাৰ নিচিনাকৈ আহে সেনেকুৱা আমি এড কৰিব লাগে, সেইটো কাৰণে আমি বিচাৰি আছোঁ। বিচাৰি থকাৰ কাৰণে এইটো মই ক্লিক কৰি ল'লোঁ এইটো। তাৰপিছত এনিমেশ্যনত ক্লিক কৰাৰ লগে লগে এইটো টেক্সটত আমি আকৌ এবাৰ ক্লিক কৰি ল'লোঁ। তাৰপিছত আউট এনিমেশ্যনটো চিলেক্ট কৰিলোঁ, তাৰপিছত ফেড এপটো চিলেক্ট কৰিলোঁ। তাৰপিছত এতিয়া আপোনালোকে কিমান স্মুথকৈ আহে দেখা পাব নেকি, বহুত ধুনীয়াকৈ আহিছে। আমি কপি কৰি কিনে ডুপ্লিকেট লেয়াৰ এটা বনাই ল'লোঁ। ডুপ্লিকেট কৰি নেক্সট লিৰিক্সটো আমি এতিয়া এড কৰিম। এতিয়া আমি এড কৰাৰ লগে লগে পিছত যোনটো লিৰিক্স আছে সেই লিৰিক্সটো আপোনালোকে শুনি ল'ব আৰু কিমান দূৰ আছে সেইটো শুনি চাব। এইটো একদম ছেমেই আছিল, সেইটো কাৰণে আৰু আমি বঢ়াব আৰু কমাব এইটো দৰকাৰ নাই। তাৰপিছত আমি নেক্সট লিৰিক্সটো আকৌ এড কৰিবলৈ ট্ৰাই কৰিম। এইটো লিৰিক্স বঢ়িয়াকৈ আহিছে। তাৰপিছৰ কাৰণে আমি এতিয়া নেক্সট লিৰিক্সটো এড কৰিম। এড কৰাৰ পিছত আপোনালোকে চাওক ইন এনিমেশ্যনত ক্লিক কৰাৰ লগে লগে ছেম প্ৰচেছটো কৰি ল'ব আপোনালোকে। আকৌ নেক্সটত ইয়াতেতো ভালকৈ আহি আছে। তাৰপিছত আপোনালোকে এণ্ডিংটোকে মানে ৰিমুভ কৰি দিব। তাৰপিছত আপোনালোকৰ ভিডিঅ'টো এনেদৰে এটাৰ পিছত এটা এড কৰাৰ লগে লগে স্মুথ হৈ যাব। তাৰপিছত আপোনালোকে ব্লাৰৰ কাৰণে হল' ব্লাৰ অপশ্যনটো চিলেক্ট কৰিব। হল' ব্লাৰ যোনটো ট্ৰেণ্ডিঙত চলি আছে সেইটো ক্লিক কৰাৰ লগত আপোনালোকৰ ব্লাৰ ইফেক্ট এটা আহি যাব, স্মুথ ব্লাৰ ইফেক্ট। সেইটো কাৰণে এটাৰ পিছত লিৰিক্সবিলাকো ভাল ধৰণে আহি থাকিব আৰু আপোনালোকে ট্ৰেণ্ডিং ভিডিঅ'টো বনাব পাৰিব। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি আপোনালোকে ভাল পায় লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।